নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম এই বিশেষ দিনটিত কিনক নতুন ঝাৰু, পাব 10 গুণ ফল। পিছে কোনদিনা কিনিব, দেৱালীত নে ধনতেৰাছত? কোনদিনা জানিবলৈ বাবে ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, সকলোৰে মনত হয়তো এটাই প্ৰশ্ন হ'ব পাৰে যে ঝাৰু ধনতেৰাছৰ দিনা কিনা শুভ হ'বনে নে দেৱালীৰ দিনা কিনা শুভ হ'ব? বন্ধুসকল, এই ধনতেৰাছৰ দিনাই হওক বা দেৱালীৰ দিনাই হওক, এই ঝাৰু আপোনালোকে কিনিব পাৰে। এই দিনকেইটা অতি শুভ হিচাপে মনা হয়। কিন্তু এই ধনতেৰাছৰ দিনা মানুহে সোণ ৰূপৰ বা পিতল তাম আদিৰ সামগ্ৰী ক্ৰয় কৰে আৰু ইয়াৰ ফলত সেই সামগ্ৰীৰ প্ৰভাৱ বহুগুণ বৃদ্ধি পায়। গতিকে এই ধনতেৰাছৰ দিনাই এডাল নতুন ঝাৰু ক্ৰয় কৰক। এই বিশেষ দিনটিত ঝাৰু কিনাটোক অতি লাভকাৰী হিচাপে মনা হয়। ইয়াৰ দ্বাৰা মা লক্ষ্মী সেইখন ঘৰৰ ফালে আৰু অধিক আকৰ্ষিত হয়। গতিকে এই ধনত্ৰয়োদশীৰ দিনা যদি নতুন ঝাৰু ক্ৰয় কৰি ঘৰলৈ আনি আৰু অতি ধুমধামেৰে দেৱ দেৱীৰ পূজা কৰা হয়, তেন্তে ঘৰৰ পৰা দৰিদ্ৰতা আদি দূৰ হয়। মা লক্ষ্মী অতি প্ৰসন্ন হয় আৰু সৰ্বদাই সেইখন ঘৰত স্থায়ীভাৱে বাস কৰে। কিন্তু এটা কথা মনত ৰখা খুবেই প্ৰয়োজন যে এই ধনতেৰাছৰ দিনা যাতে প্লাষ্টিকৰ ঝাৰু ঘৰলৈ নানে। লগতে এই ধনত্ৰয়োদশীৰ সময়ত যাতে ঘৰত ভঙা চিঙা ঝাৰু নাৰাখে আৰু তাক যাতে ব্যৱহাৰ নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব।